বন্ধুসকল হে নতুন কাম এটা কৰো বুলি বস্তু এটা অৰ্ডাৰ দিছো তাকে আজি আহিলে খুলি মেলি চাও ভাল আহিছে নে বেয়া আহিছে অনলাইন দিছো মই শুটিং যে কৰিবলৈ পাইছিলো আমাৰ ধাৰাবাহিকখনত মই হেখনত এক্টিং কৰিবলৈ হেই আকৌ মোৰ ভাগৰ কোৱালিফিকেশনটো বেছি হ'ল হেকাৰণে এক্টিং কৰিবলৈ নোৱাৰিলো মই মানে অকমান বেছিকে পঢ়া হেকাৰণে এইবিলাকত চান্স নাপাইছো এতিয়া হে অকমান দুসৰা কাম এটা কৰো বুলি ভাবিছো হে কেনেকে পাওনে নোৱাৰো নেজানো আপোনালোকে যদি সহায় সাৰথি কৰে তেতিয়াহলে মানে কামটো আগবাঢ়িব পাৰিব নহলে চেলমনি বদহতিয়া কামটো মানে হেৰি মই এনে দিনটো এনে ঘৰতে পৰি থাকো মোবাইলডাল হাততে লৈ বিছনাখনতে এনি টাইম পৰি থাকো হেকাৰণে কথা এটা ভাবিছো মই যদি ইউটিউব চেনেল এটা খুলো কেনেকুৱা হ'ব বাৰু আজিকালি সব মানুহে ইউটিউব চেনেল খুলে ময়ো হে তাকে এটা খুলিম ভাবিছো দিনটো কিনো কওঁ হাগু মুটু সব দেখাই যাম ৰাইজক হেতুকে সেলিব্ৰিটিও বনি যাব পাও নহলে একদম তললেও পৰি যাব পাও এতিয়া পটাপট এটো খুলি লওঁ মালটো উলিয়াই লওঁ ইয়াৰ ভিতৰত থকা তাৰ পিছতে ভিডিঅ' বনাব পাৰিম দুটা অৰ্ডাৰ দিছিলো এটা এতিয়া পালেহি এটা কাইলৈ পাবহি বাহ মালটো কিন্তু হেভি আহিছে দেই বিৰাট ভাল লাগিছে এনেকে ধৰি বন্ধুসকল এইটো বস্তুৱে মই অৰ্ডাৰ দিছিলো কেনেকুৱা লাগিছে বাৰু এইটো আহি গ'ল ভিডিঅ'ৰ ৰজা এতিয়া এইটোত যদি মই ভিডিঅ' বনাওঁ ভিডিঅ'বিলাক হিলি নাথাকে আৰু নহলে মই সেলফি এখন মাৰিলে হাতখন জিভাগে হিলে কিবা মদ খোৱা মানুহৰ নিচিনা হিলি থাকে আমাৰ মাক এইটো দেখাই দিয়া হলে মায়ে চাগে দেখিয়ে নাই পোৱা বেলেগৰ আকৌ ব্লগবিলাক খুব চাই থাকে আজি এবাৰ বোৱাৰীয়েকৰ ব্লগ চাই নে নাচাই দেখিম নহয় মায়ে অ মা শুই আছে নি আপুনি বস্তু এটা আনিলো নহয় মই অ মা এইটো চাওক আকৌ মই অনলাইনত অৰ্ডাৰ দি কি আনিলো তাৰ মাকৰ মুটো আনিলি নো তই তাও মাকৰ মুটো অনা নাই এই ভিডিঅ' বনোৱা ষ্টেণ্ড এডাল আনিলো এইডাল চাওক এইডাল লৈ পেলাই কি কৰিবি তই এইডাল লৈ আজিৰ পৰা ময়ো পুৰা ব্লগ বনাম আপুনি যে বেলেগৰ ব্লগবিলাক চাই থাকে এনেকুৱাডাল লৈয়ে বনাই গম পায় তই ব্লগ বনাই ফলালিগে আৰু কেলে নাই বিয়াৰ ইজি কাম মোবাইলটো লৈ এনেকে কৈ থাকিম এয়া মই আমুক কৈছো এয়া মোৰ মা এনেকুৱা কৈছে তেনেকুৱা কৈছে এয়া আপুনি ভাত বনোৱা দেখা মই ইমান ইজি বুলি ভাব ইমান ইজি নহয় বুজিছ গম পাবি ৰ তই চাচোন কেনেকে বনাও তেন্তে ব্লগ বনাবলৈ ষ্টাৰ্ট কৰিয়ে দিওঁ নেকি মা বনাচোন আপুনি মোৰ পাছতে ৰৈ থাকিব দেই আপোনাকো দেখাম লাজেই লাগিছে ন নিজৰ মুখখন কেনেকুৱা ভূতটো নিচিনাকে ওলাইছে হেল্ল' গাইজ ৱেলকাম টু মাই ফাৰ্ষ্ট ভ্লগ ইমান হাঁহি উঠিছে মোৰ নিজকে দেখি কি হ'ল পগলা কেনেকৈ হাঁহি আছা বনা ৰ'ব মা বনাইছো এবাৰ একদম ভালকে হেল্ল' গাইজ ৱেলকাম অথনি এবাৰ মোবাইলটো টোৱাই আছ নাই পোৱাচোন বনাইছো ৰ'ব মা ভাল কাম কৰোঁতে অকণমান দেৰি লাগে হেল্ল' গাইজ ৱেলকাম টু মাই ফাৰ্ষ্ট তেইটা কিনো হৈছে পাই নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ প্ৰথম চেনেল কিহৰ আকৌ প্ৰথম চেনেল বুলি ক'বলৈ আহিছা প্ৰথম ব্লগ হে তেইটা মুখৰ পৰা কিনো ওলাই যায় নহয় মোবাইলডাল অন কৰিলে পাহৰিয়ে গৈছিলো এইটো কাটি দিব লাগিব হেল্ল' বন্ধুসকল সকলোকে স্বাগতম জনাইছো মোৰ প্ৰথমটো ব্লগলৈ আৰম্ভণিটো কৰিলো তই যে থ দেই এইবোৰ মইতো এইবোৰ নাটক চাই থাকিব নোৱাৰো মই হ'লে যাওঁ দেই মই আপুনি থকাৰ কাৰণে পোৱা নাই কিবা লাজ লাগিছে হেল্ল' বন্ধুসকল আপোনালোক সকলোলৈকে হেল্ল' গাইজ ৱেলকাম টু মাই ফাৰ্ষ্ট ব্লগ আপোনালোকৰ সকলোৱে চাগে ভালেই মোৰো বৰ্তমান ভাল পাকঘৰটো কিবা লেতেৰা লাগিছে ড্ৰয়িং ৰুমৰ পৰা বনাওঁগে তেতিয়া ধুনীয়া লাগিব মানুহে যে কেনেকে ব্লগবিলাক বনাই দেই মোৰ একদম কেমেৰাটো অন কৰি লৈ যিটো লাজ লাগিছে মুখখনে ইপাচি ওলাইছে হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু মাই ফাৰ্ষ্ট ব্লগ তেৰিকা নহৈছে পা এইবাৰ একদম পুৰা অসমীয়াতে কম হেল্ল' ফ্ৰেণ্ডছ তেৰিকা নমস্কাৰ বন্ধুসকল আপোনালোকক স্বাগতম জনাইছো মোৰ প্ৰথমটো ব্লগলৈ এনেকৈ বুলি ক'ম হেল্ল' বন্ধুসকল আপোনালোকক সকলোকে স্বাগতম জনাইছো মোৰ চেনেললৈ মই আজি প্ৰথম ব্লগ বনাবলৈ লৈছোঁ এইবাৰ পাৰিছোঁ দেই ভালকৈ বনাব পাৰোঁ নে নোৱাৰোঁ নাজানো আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যদি চাই ভাল পায় তেন্তে লাইকো কৰি দিব আজি মানে মই আপোনালোকক কিনো দেখাম মানে প্ৰথম সেই চেনেলটো খুলিছোঁ না প্ৰথম ভিডিঅ' দিম যে কিবা অকৱাৰ্ড লাগিছে মানে আজিনো কিনো দেখাম আপোনালোকক ক'তো যোৱা প্লেনো নাই যিহে গৰম পৰিছে বাহিৰত ওলাব নোৱাৰা গৰম দিছে আপোনালোকৰ ফালে দিছে নাই জানো গম নাপাওঁ কমেণ্ট কৰি জনাবচোন হাত বিষাই গৈছে কেমেৰাডাল ধৰি অকণমান থৈ পেলাই বনাওঁ ৰ আমাৰ মানে ছানৰুফ থকা গাড়ী এখন লৈছোঁ আপোনালোকে যদি গাড়ীখন চাব বিচাৰে কমেণ্ট কৰি জনাবচোন গাড়ীখন দেখাম বাৰু আপোনালোকক এতিয়া কি দেখাম বাৰু উলিয়াবলৈ জিতি গাই আছোঁ নহয় আমাৰ ঘৰত মানে মানুহ সেই এনেকৈ চাৰিটা থাকোঁ আৰু আপোনালোকক দেখাম বাৰু ৰ'ব মই ভিডিঅ' বনাই থকা তই দেখিছ নাই কেলে মা চিঞৰি দিছহি মানুহে ভাবিব নাই এজনী বুলিব বৰ বুঢ়ী ল'ৰা ছোৱালীও আছে এনেকৈ ভাবিব নহয় নিচাবি
আকৌ এতিয়া এডোখৰ কাটি দিব লাগিব এইবোৰ হনিগ্ৰহবোৰ এতিয়াহে আহে মই তাক লগাই দিম ফ্ৰেণ্ডছ কি কৈ আছিলো মানে মাজতে সেই অকমান ডিষ্টাৰ্ব হৈ যাওঁ বলক ফ্ৰেণ্ডছ এতিয়া পাকঘৰলৈ যাওঁ মায়ে কিবা কিবি ৰান্ধিছে হ'বলা দুপৰীয়াৰ কাৰণে চাওঁগেচোন কাইলৈ পৰা পুৰা মজা মজা ধামাকা ব্লগ আহি আছে দেই বন্ধুসকল আপোনালোকে চাই থাকিব পাকঘৰত চোন একোৱে নাই কি দেখাম এতিয়া বন্ধুসকলক আমাৰ মাজনী আৰু দেই একো এটা বস্তু পাকঘৰত এৰি থৈ জানে ফ্ৰিজত চাগে চব ভৰাই দিলে বন্ধুসকল আজি ভিডিঅ'টো ইমানতে সামৰিছো কাইলৈ আপোনালোকক একদম মজা গাহৰি মাংসৰ ৰেচিপি দিম আপোনালোকে চাই থাকিব দেই উফৰা যেনে তেনে কিবা এগাল গালোৱা দেই প্ৰথমটো ব্লগ শেষ কৰিলো বন্ধুসকল আপোনালোকে যদি পটানী ব্লগ বেলেগকে চাবলৈ বিচাৰে কমেন্ট কৰি জনাবচোন তাত মই মিনি ব্লগ দিম